Good morning, students. মই শ্ৰী ৰিন্টুমনি deka আজি তোমালোকক এটি নতুন বিষয়ৰ ওপৰত পাঠদান কৰিবলৈ আগবাঢ়িছো। ইতিমধ্যে গণিতৰ বিভিন্ন ধৰণৰ জ্যামিতিক উপপাদ্য বা সূত্ৰসমূহ মডেলৰ সহায়ত প্ৰমাণ কৰি দেখুওৱা হৈছে। আজি আমি পুৰণৰ শৰ্টকাট মেথডটো জানিবলৈ আগবাঢ়িম। যেহেতু গতানুগতিক নিয়মত পূৰণ কৰোঁতে যথেষ্ট সময় নষ্ট হয় বা আজিকালি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত সময়ৰ খুব অভাৱ হয়, যিকোনো এটা গোটেই কম সময়ৰ ভিতৰত প্ৰশ্নখন কমপ্লিট কৰিবলৈ। সেয়ে আমি এই শৰ্টকাট মেথডটো জনা খুব দৰকাৰ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে এইপিনে মনোযোগ দিয়া। আজি আমি দুটা অংক বিশিষ্ট সংখ্যাৰ পূৰণফল কেনেকৈ উলিয়ায় তাৰ ওপৰত জানিবলৈ আগবাঢ়িম। এতিয়া তোমালোকে দুটা অংক বিশিষ্ট সংখ্যা যিকোনো দুটা নাম্বাৰ লোৱা। মই এতিয়া প্ৰথমতে ধৰি লৈছোঁ 15 আৰু 17। এতিয়া আমি আগতে যিটো নিয়মত পূৰণফল উলিয়াওঁ, আজিও প্ৰথমতে সেইটো নিয়মতে কৰি চাম। 7 5 গুণ 35, 3, 7 এগুণ 7, 7 3 10, 5 এগুণ 5, 1 এগুণ 1। এতিয়া আমি যোগ কৰিম। এইটো কোনো নতুন মেথড নহয়, আগতে তোমালোকে ক্লাছ 3-4 মানৰ পৰা কৰি আহিছা। 5 5 2, গতিকে এইটোত মই বৰ বেছি সময় নলওঁ। এতিয়া চোৱা, এইটো কৰোঁতে প্ৰায় 30 ছেকেণ্ড বা 1 মিনিট সময় লৈছে। এতিয়া কেনেকৈ কম সময়ৰ ভিতৰত আমি কৰিম। 15 × 17। এতিয়া তোমালোকে চোৱা, 7 5 গুণ 35, 3। আমি এতিয়া কৰিম কি, 7 × 1 7 প্লাছ 5 × 1 5, 7 প্লাছ 5 12, 12 প্লাছ 3 15, 1 থাকিল। 1 × 1 1 প্লাছ 1 2। চোৱা, প্ৰথমতে 7 5 গুণ 35, 3 এইটো, 7 এগুণ 7, 5 এগুণ 5, 7 5 12, 12 যোগ 3 15, 10 এগুণ 8, এই একটো আছিল এইটো। এনেকৈ পূৰণ কৰিম। এতিয়া ডাইৰেক্ট কৰিম আমি যিকোনো দুটা নাম্বাৰ। এতিয়া আমি ল'ম, চোৱা 33 আৰু 36। এতিয়া চোৱা মই কেনেকৈ শ্বৰ্টকাট মেথডত কৰিম। 3 6 গুণ 18, 8 হাতে গ'লে 6 3 গুণ 18। এইটো তোমালোকে নোট কৰি থ'বা, যিহেতু তোমালোকৰ কৰোঁতে টাইম লাগিব। আমি মুখে মুখে কৰিব পাৰোঁ। 3 3 গুণ 9, কিমান হ'ল 27। 27 প্লাছ 1 28, 8 2 হ'ল। 3 3 গুণ 9, 9 2 11। দেখিলা, এবাৰতে ওলাল। এতিয়া আৰু দুটা নাম্বাৰ আমি ল'ম। এতিয়া তোমালোকে ধৰা 55 আৰু 39। 9 × 5 45, 4, 9 × 5 45, 45, 3 × 5 15, 45 প্লাছ 15 60, 60 প্লাছ 4 64। এতিয়া 6 থাকিল। 5 × 3 15 প্লাছ 6 21। তোমালোকে এনেকৈ বিভিন্ন ধৰণৰ দুটা অংক বিশিষ্ট সংখ্যাৰ পূৰণফল এই শ্বৰ্টকাট মেথডত কৰি চাবা। তোমালোকৰ বহুতো মূল্যৱান সময় ৰাহি হ'ব। তাৰ সলনি বেলেগ দুটামান অংক কৰিব পাৰিবা। এতিয়া তোমালোকক একে নিয়মত তোমালোকে প্ৰেক্টিছ কৰিবা। মই হোমৱৰ্ক দিছোঁ, 32 × 31 বা 25 × 25। এই দুটা হোমৱৰ্ক। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ।